আপুনি যদিহে এটা পকী ঘৰ নিৰ্মাণ কৰিম বুলি ভাবিছে তেন্তে সাৱধান হওক। তিনিচুকীয়া জিলাখনত এইবাৰ চলিছে ২ নম্বৰ ৰ'ডৰ অবৈধ কাৰবাৰ। অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰা আহ্বান, অন্যথা নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ হুংকাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ। তিনিচুকীয়া সদৰত থকা ৰড নিৰ্মাণ কৰা এটা ফেক্টৰীৰ পৰা তিনিচুকীয়া জিলাখনৰ লগতে অৰুণাচল প্ৰদেশলৈকে বিয়পি পৰিছে ২ নম্বৰ ৰ'ডৰ অবৈধ কাৰবাৰ। কলিকতাৰ প্ৰতিষ্ঠিত দুৰ্গাপুৰ নামৰ ৰড নিৰ্মাতা কোম্পানীৰ নাম ব্যৱহাৰ কৰি তিনিচুকীয়াৰ এটা ৰড নিৰ্মাতা কোম্পানীয়ে অতি নিম্নমানৰ ৰড প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে। এনেদৰে প্ৰতিষ্ঠিত কোম্পানীৰ নাম লৈ নিম্ন মানদণ্ডৰ ৰড অধিক দামত বিক্ৰী কৰি কোটি কোটি টকা মুনাফা আদায় কৰি আহিছে। ফলশ্ৰুতিত সাধাৰণ ৰাইজে বহু কষ্টৰে উপাৰ্জন কৰা ধনেৰে নিৰ্মাণ কৰিবলৈ লোৱা সপোনৰ ঘৰখন বিপদসংকুল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সাধাৰণ ৰাইজৰ জীৱনৰ সৈতে খেলা কৰা তিনিচুকীয়াৰ বিশেষ ৰড নিৰ্মাতা কোম্পানীটোৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে। অন্যথা এনে অবৈধ ব্যৱসায় চলোৱা ব্যৱসায়ৰ বিৰুদ্ধে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। হয়, আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ পৰা অৱগত হৈছোঁ যে দুৰ্গাপুৰ নামৰ লিখা ভুৱাৰ যি ডুপ্লিকেট ৰড বনাই তিনিচুকীয়াত কোনোবাই নিৰ্মাণ কৰে ফেক্টৰীত, আৰু ইয়াত ডুমডুমা অঞ্চলত বিভিন্ন ব্যৱসায়ী এই বিক্ৰী কৰি ৰাইজৰ মূৰত মাধমাৰ দি আছে। আচলতে ডুমডুমা এখন বৃহৎ অঞ্চল, গাঁও আৰু বাগিচা অঞ্চলে ভৰি থকা এটা অঞ্চল। এই অঞ্চলৰ ৰাইজ ইমান অৱগত নহয়, কিন্তু সেইসমূহ ৰাইজক যে এই দুৰ্গাপুৰ নামৰ ৰডডালৰ নামত যি অৰিজিনেল কলকাতাত মেনুফেকচাৰ হয় সেই ৰডটো ডুপ্লিকেচি কৰি যি তিনিচুকীয়াৰ লোকেল ৰড বিক্ৰী কৰি সেই দুৰ্গাপুৰ নামৰ ৰডৰ পইচা লৈ আছে। আচলতে অতি দুৰ্ভাগ্যজনক কথা, আৰু স্পষ্টকৈ আমি সকীয়াই দিব বিচাৰিছোঁ সেইসকল ব্যৱসায়িক আৰু সেই জিলা প্ৰশাসনক আমি আহ্বান জনাব বিচাৰিছোঁ, সেই ফেক্টৰীত নাকি লগাওক। যি লোকেল ফেক্টৰী তেওঁলোকে নিৰ্মাণ কৰিছে তেওঁলোকে নিজৰ নাম দিয়ক, কিন্তু তেওঁলোকে দুৰ্গাপুৰ নাম লিখি এটা বেলেগ ব্ৰেণ্ডৰ নাম লিখি তেওঁলোকে কিয় ডুপ্লিকেট কৰি কিনে বিক্ৰী কৰিছে? কাৰণ মানুহে বহুত কষ্ট কৰি নিজৰ এখন সপোনৰ ঘৰ নিৰ্মাণ কৰিব বিচাৰে, আৰু সেই যেতিয়া নিৰ্মাণ কৰে তেওঁলোকে কষ্ট কৰি ভালতকৈ ভাল বস্তুটো তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰে। কিন্তু আমাৰ ডুমডুমাবাসীৰ ৰাইজক আৰু বা তিনিচুকীয়াবাসীৰ ৰাইজক এই যিসকল বণিক গোষ্ঠীয়ে এনেধৰণে মূৰ্খ সজাই আছে, আমি স্পষ্টকৈ সকীয়াই দিছোঁ এনেকুৱা ব্যৱসায় আমি হ'বলৈ নিদিম, আৰু এই বন্ধ কৰক। অন্যথা কিন্তু যদি প্ৰশাসনে ইয়াৰ ব্যৱস্থা ল'ব নোৱাৰে, আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই নিজাভাৱে অভিযান চলাম আৰু নিজেভাৱে আমি এইখিনি জব্দ কৰিবলৈ আমি বাধ্য হ'ম। ৰাইজেও অলপ সজাগ হ'ব লাগে কিনাৰ ক্ষেত্ৰত। হয়, ৰাইজেও সজাগ হ'ব লাগে। ইয়াত যিবোৰ নিয়ম কানুন আছে আচলতে নিয়মাৱলীবোৰ জানিব লাগে। আচলতে দুৰ্গাপুৰ অৰিজিনেল ৰডডালৰ হকে পিন কোড এটা থাকে, যোনটো মাৰিলে কলকাতা বুলি স্পষ্টভাৱে ওলাই পৰে, আৰু যি ডুপ্লিকেট ৰডডাল আছে তাত কোনো ধৰণৰ এটা এড্ৰেছ নাই। কাৰণ তিনিচুকীয়াত মেনুফেকচাৰ হয়, তেওঁলোকে জাষ্ট দুৰ্গাপুৰ নামটো লগায়, সেই দুৰ্গাপুৰ ব্ৰেণ্ডৰ যি কষ্টিং সেই কষ্টিংটো খাই আছে আৰু মুনাফা আদায় কৰি আছে। আৰু আচলতে অকল ৰাইজে সজাগ নহয়, এই ব্যৱসায়ীসকলৰ আন্তৰিকতা এটা থাকিব লাগে। তেওঁলোকে অসমত বসবাস কৰি যদি অসমীয়া মানুহক এনেকৈ ৰাম ঠগন দি থাকে, কিন্তু এয়া সহ্য কৰা নহ'ব, এয়া স্পষ্ট।